পোনা মাছৰ ব্যৱসায়, মাছৰ লগত গাহৰি পালন। আপোনাৰ পুখুৰীটো এবছৰৰ বাবে প্ৰস্তুত কৰিলেনে? যদি কৰা নাই, এতিয়াই চাওক এই ভিডিঅ'টি। নমস্কাৰ, শুভৰাত্ৰি। আৰম্ভ কৰিছোঁ মোৰ ভিডিঅ'টি। এইটো মাছ 2018-19 বৰ্ষত এপাত আঁচনিৰ অধীনত আমি দিছিলোঁ পোনা বা 1 কেজি পৰ্যায়ৰ হৈছে। 1 কেজি কিছুমান 100 গ্ৰামৰ হৈছে। এইটো আমাৰ গুণেশ্বৰী বড়ো পুখুৰী, প্ৰায় 3 বিঘা পানীকালি পুখুৰী। তো ইয়াতে মই প্ৰায় 13জন বেনিফিচিয়াৰী মই ইয়াত ৰাখিছিলোঁ। 13জন বেনিফিচিয়াৰী প্ৰায় 2 বিঘা, 3 বিঘা, 5 বিঘা পৰ্যন্ত আপোনাৰ পানীকালি আছিলে। আৰু আজি মই ট্ৰায়েল নেটিং কৰিলোঁ তেওঁলোকৰ সহযোগত। আজি প্ৰায় মাছ 800 গ্ৰামৰ পৰা 1 কেজি 1 পোৱা এনেকুৱা ধৰণৰ মাছৰ উৎপাদন দেখা পাইছোঁ। আৰু আমাৰ প্ৰথম ইনষ্টলমেণ্টটো আমি খাদ্য দিছোঁ, তেওঁলোকে সুচাৰুৰূপে আমি দিয়া নিৰ্দেশ মতে তেওঁলোকে খাদ্য দি আছে। আৰু ভৱিষ্যতে আমাৰ ছেকেণ্ড ইনষ্টলমেণ্টটো আমি অনতিপলমে আমি অহা শুক্ৰবাৰে আমি দিম ভাবিছোঁ। আৰু তেওঁলোকে আমাৰ এই এপাত আঁচনিৰ অধীনত যি সুবিধা পাইছে, ভৱিষ্যতে তেখেতলোকে মাছৰ উৎপাদন বঢ়াব পাৰিব।